হেল্ল' গাইজ, আপোনালোকে ভাবি আছে আমি গাড়ীখন লৈ ক'ত যাই আছোঁ গাইজ। থাম্বনেইল টাইটেল যদি চাই ভিডিঅ'টো ক্লিক কৰিছে গাইজ, সম্পূৰ্ণকৈ সেনেকৈ হ'বলৈ গৈ আছে গাইজ। ভিডিঅ'টো আমি গৈ আছোঁ এখন মেলাত, যোনটো মেলাক চকৰি মেলা বা চক্ৰ মেলাও বুলি কোৱা হয় বা চৰক মেলাও বুলি কোৱা হয়। অন্য কিছুমান মানুহে সকলো ধৰণৰ নামেৰে কয় মেলাখন। আমি গৈ আছোঁ তিনিজন। গাইজ চাই থাকক ভিডিঅ'টো, পুৰা সম্পূৰ্ণকৈ যাব, মজা লাগিব গাইজ। এতিয়াতো আৰম্ভণিহে গাইজ। আমি আহি পালোঁ আমাৰ মেলাখন, য'ত ৰৌতাৰ পৰা কিছু 1 কিলোমিটাৰ ভিতৰত এইখনে হৈছে মেলা। কি সুন্দৰ পৰিৱেশ চাওঁ এবাৰ। এতিয়া আমি গাড়ী চাড়ী পাৰ্কিং কৰি আপোনালোকক সকলো ধৰণেৰে দেখুৱাম। আপোনালোকক যি চাম সকলোকে দেখুৱাম। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। আজি গাইজ ভিডিঅ'টো যদি চাই ভাল লাগি আছে, লাইক এটা কৰিবলৈ নাপাহৰিব। আমি আহি গ'লোঁ গাড়ী চাড়ী পাৰ্কিং কৰি। এইটো আপোনালোকক দেখুৱাব খুজিছোঁ, এইটো হৈছে মণ্ডপ, পূজাৰ মণ্ডপ। পূজাৰীসকল বহি আছে। মইতো সেৱা ল'লোঁ, আপোনালোকে সেৱা লওক। আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিলেও ফটো চটো মাৰি আছে দেখোন পোৱালিৰ পৰা। কি কৰিব আৰু, এপাক ঘূৰি লওঁ বুলি ক'লোঁ আমাৰ লগৰীয়া দুটাক। এইটো হৈছে আমাৰ বিহাৰী মানে ইয়াৰ আচল নাম হৈছে বিজয়, আৰু এইফালেতো হৈছে মানিক। আমি তিনিজনে ঘূৰি থাকোঁ মেলাখন। যিহেতু মেলা বুলি কোৱাৰ লগে লগে সকলো ধৰণৰ বস্তুৱে পায়। আপোনালোকক সকলো বস্তুৱে দেখুৱাম, চাই থাকক। এইখিনি মানুহ জমা হোৱাৰ কাৰণ হৈছে এইটো চক্ৰ। তাতে অলপ পিছত মানুহক পিঠি ঢানি সকলো দেখুৱাব, সকলো কৰিব। আপোনালোকে চাই থাকক খালি অনলি ভিডিঅ'টো। এতিয়ালৈ মিউজিক শুনক। Så det bussar da. সেইখিনি যে খৰিখিনি দেখিলে আপোনালোকে, সেইখিনি অলপ পিছত জ্বলাব সন্ধিয়া হ'লে। গাইজ চুলিখিনি মই কালি কাটি আহিছিলোঁ, কেনে লাগিছে কমেণ্ট কৰি জনাওকচোন। গাইজ যেতিয়া আহি গ'লোঁ আমাৰ ইফালে মেলা চাবলৈ, সম্পূৰ্ণকৈ এপাক ঘূৰি লওঁ আপোনালোকক। এইবিলাক হৈছে আমাৰ লগৰীয়া। গাইজ চাই থাকোঁতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া আৰম্ভণি মই মানে অলপ এপাক ঘূৰি লওঁ বুলি ভাবিলোঁ, সেইকাৰণে ঘূৰি আছোঁ। গাইজ আকৌ মই বহুত দিন ভিডিঅ' দিয়া নাই, আপোনালোকে বেয়া নাপাব দেই। বেয়া নাপাব মানে মোৰ বহুত অভাৱ আছিলে, সেইকাৰণে ভিডিঅ' দি দিলোঁ। এইকেইজনৰ মোৰ ছাবস্ক্ৰাইবাৰ মোক ক'লে ভিডিঅ' বনাইছা নেকি? হয়, মই ভিডিঅ' বনাই আছোঁ। তোমালোকেও আহি গ'লা ভিডিঅ'ত, এতিয়া চাবা ইউটিউবত। গাইজ আৰু ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। গাইজ কেনেধৰণৰ ভিডিঅ' আপলোড কৰিব লাগে ইউটিউবত আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। যদি মোৰ ভিডিঅ'বোৰ ভাল নালাগে ডিছলাইক মাৰিব। আৰু গাইজ কি ক'ম আপোনালোকক, সম্পূৰ্ণ এপাক ঘূৰিলোঁ আৰু ক'ব খুজিছিলোঁ যে কেনেধৰণৰ ভিডিঅ' বনাব লাগে কমেণ্ট বক্সত নিশ্চয় জনাব। আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। আপোনালোকে যদি কমেণ্ট নকৰে কি হ'ব গাইজ। এতিয়া এইফালে মেলা চলি থাকিব। আমি বিহাৰীক ক'লোঁ ব'লক মানে ব'ল ঘূৰি আহোঁ অলপ মেলা। মেলাটো ইফালে হৈয়ে থাকিব আৰু দোকান চোকান চাই আহোঁ বুলি ক'লোঁ। কি কয় ব'ল গাইজ, দোকান চোকান চাই আহি আপোনালোকক দেখাব পাহৰি পালোঁ। আকৌ এবাৰ আহি পালোঁ, এই দাদাজনক চাওক নে জিভাত পাৰ কৰিছিল। মই অলপ জুম কৰি ফুটেজ দেখুৱাব নোৱাৰিলোঁ। গাইজ চলি আছে মেলা। এনেকৈ চলি থাকিব গাইজ, আপোনালোকে গান শুনি থাকক।
গান শুনিলে গাইছে আপোনালোকে এতিয়া মই আপোনালোকে দেখিব এইকেইজন দেখা পালেনে আপোনালোকে এইকেইজন হৈছে মহা অদ্ভুত মানে গল্কি বছৰ ওপৰত চলিছে গাইছ মানে ভিডিঅ' চাব ভিডিঅ' নহয় চৰি ভিডিঅ' নহয় মেলা চাব এয়া জ্বলি গ'ল জুই গাইছ আপোনালোকে চালে এয়া এওঁলোক মানে পোৱালি কেইজন পোৱালি গাইছ সম্পূৰ্ণকৈ চাব দেই গাইছ চাই থাকক আৰু বেছি টাইম নেলাগে মোক আপোনালোকৰ কাৰণেতো ভিডিঅ' বনাওঁ আপোনালোকে যদি কমেণ্ট বক্সত একোৱে নকয় কি ক'ম আৰু গাইছ চাই থাকোঁতে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব দেই গাইছ দাদাজনৰ চাবলৈ এইজনে দাদা ঠিক বনা আছে চাবলৈ চালেনে এইজনে অলপ পিছত মানে চাব এইফালে লাটকি যাব গাইজ এতিয়া ভিডিঅ'টো অলপ স্পীড কৰি দিলে আপোনালোকে চাই বৰ বঢ়িয়া কৰি চাব দেই এই যে দাদা বান্ধি আছিল কাৰ চিন দিছিলোঁ গাইজ তাতে বান্ধি দিলে এতিয়া ঘূৰাব আপোনালোকে চাব দেই এয়া ঘূৰাই আছে গাইজ এডিট কৰা কেনেকুৱা হৈছে মই ক'ব নোৱাৰোঁ গাইজ হ'লেও কমেণ্ট কৰি জনাব গাইজ ঘূৰাই আছে এতিয়া ঘূৰাই আছে কিমান পাক হ'ল আপোনালোকে হিচাপ কৰিবলৈ কমেণ্ট বক্সত লাষ্টত জনাই দিব কিমান পাক ঘূৰালে এইবাৰ খুলিব দাদাজন ওপৰত উঠি আছে গাইজ মানে খুৰাজন ককাজন ওপৰত উঠি আছে এতিয়া খুলিব নেক্সট এজনক লগাব এইজন দাদা কাষতে আছিল এইজনক লগাব এতিয়া মানে বান্ধি দিব তাৰ পিছৰখিনি পিছত হ'ব গাইজ আকৌ এইফালে জ্বলি গ'ল জুই পুৰা জ্বলি আছে কি ক'ম আৰু আপোনালোকক গাইজ এইখিনিতে আজি সন্ধিয়া হৈ গ'ল সেইকাৰণে একো দেখুৱাব নোৱাৰিলোঁ আজিলৈ ইমানতে জয় হিন্দ